অসমত সংঘটিত ৮০% অপৰাধৰ আঁৰত মুছলমানেই সংঘটিত কৰিছে হত্যা, ধৰ্ষণ, ডকাইতি। পুনৰ বিতৰ্কিত মন্তব্য বিধায়ক শিলাদিত্যদেৱৰ। শেহতীয়াকৈ সংঘটিত হাইলাকান্দিৰ জঘন্য বলাৎকাৰ আৰু হত্যাৰ ঘটনাৰ লগতে কামপুৰত সংঘটিত দলবদ্ধ ধৰ্ষণৰ ঘটনাৰ উদাহৰণ টানি আনি পুনৰবাৰ ইছলামধৰ্মীসকলৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণ আৰু বিতৰ্কিত মন্তব্য হোজাই সমষ্টিৰ বিজেপি বিধায়ক শিলাদিত্যদেৱৰ। হাইলাকান্দিৰ যিটো ইনচিডেণ্ট মুছলিম ল'ৰাই কৰিছে, হোজাই যিটো হৈছিলে যমুনামুখত মুছলিম মানুহে কৰিছে। এতিয়া আমাৰ হোজাই যি ধৰণৰ ক্ৰাইম চলি আছে চব মুছলিম ল'ৰাবিলাকে কৰি আছে, চুৰ কৰিছে। এভৰি ডে মই দেখিছোঁ এতিয়া বজাৰত মানে শ্বাটাৰ কাটি ভাঙি পেলাই বস্তু লৈ যায়। যদি ১০০টা ক্ৰাইম হৈছে 80 ক্ৰাইমছ ইজ ডান বাই দ্য মুছলিম কমিউনিটি। কেৱল অসমতেই নহয়, সমগ্ৰ বিশ্বতেই বেছিভাগ অপৰাধমূলক ঘটনাৰ আঁৰত ইছলামধৰ্মী লোক জড়িত থকাৰ অভিযোগ বিধায়কগৰাকীৰ। মই যিবিলাক কথা কওঁ সংবাদ মাধ্যমত কি বুলি আহে, বিতৰ্কিত মন্তব্য, শিলাদিত্যৰ বিতৰ্কিত মন্তব্য। কিন্তু এতিয়া মই দেখা পাইছোঁ মোৰ বিতৰ্কিত মন্তব্যবিলাক এতিয়া আমাৰ আৰ্মি চিফো একে লাইনতে কথা কয়। আমাৰ যিখিনি বস্তু আমি এতিয়া দেখা পাই আছোঁ সেইখিনি সঁচা ওলাই আছে। অপৰাধমূলক ঘটনাৰ বিপৰীতে মুছলমান সমাজৰ নেতৃস্থানীয় লোকসকলে সচেতন কৰিবলৈ চেষ্টা চলোৱাৰ বিপৰীতে উচতনিমূলক কাৰ্য সম্পাদন কৰাৰো অভিযোগ বিধায়কগৰাকীৰ। এতিয়া ৰেপ হৈছে অসমত, কোনে কৰিছে ৰেপ? কোন সম্প্ৰদায়ৰ মানুহ কৰি আছে? মেক্সিমাম চাব গ'লে বাংলাদেশী মুছলমানসকলে এইবিলাক কৰি আছে। আপুনি ভালকৈ খবৰ লওক, পুলিচ ষ্টেচনত গ'লে আপুনি চাব যে কোন কমিউনিটিৰ মানুহৰ ক্ৰাইম ৰেটটো বেছি। স্বাভাৱিকভাৱে মই আগতে কৈছোঁ 80% মুছলিম মানুহৰ ভিতৰতে ক্ৰাইম ৰেটটো বেছি আছে। আৰু তাৰ কাৰণে মোক বেয়া পাই লাভ নহয়। কথাটো হৈছে যে তেওঁলোকৰ ভিতৰতে পৰ্যালোচনা কৰি তেওঁলোকৰ সমাজখিনি কেনেকৈ ভাল কৰিব সেইটো উদ্দেশ্য হ'ব লাগে। বিধায়কগৰাকীৰ এনে মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে AIUDFৰ বিধায়ক সুজামুদ্দিন হক লস্কৰে। লস্কৰৰ অভিযোগ, মন্ত্ৰিত্ব লাভৰ আশাৰে এনে মন্তব্য শিলাদিত্যৰ। RSS আৰু বিশ্ব হিন্দু পৰিষদৰ প্ৰিয় পাত্ৰ হোৱাৰ চেষ্টা শিলাদিত্যৰ। আদিত্যদেৱে সি মিনিষ্টাৰ হ'ব বুলি ভাবি আছে, মন্ত্ৰীসভাৰ ৰদবদল হ'ব। আমি যদি ইছলাম ধৰ্মাৱলম্বীৰ বিৰুদ্ধে কৈ থাকোঁ তে RSSে আমাক ৰিকমেণ্ড কৰিব, আমাক এই বিশ্ব হিন্দু পৰিষদে ৰিকমেণ্ড কৰিব। ইয়াতে বিজেপিকে তো আপোনালোকে জানে RSSে মেইন ড্ৰাইভ কৰি আছে। সেই শিলাদীপে সেইটো ক্ৰেডিট ল'ব চাইছে। আমি যদি ইছলাম ধৰ্মাৱলম্বীৰ বিৰুদ্ধে সদায় এনেকুৱা কথা কৈ থাকোঁ তেনে আমাক মিনিষ্টাৰৰ লিষ্টত 1 নম্বৰত ৰাখিব। কাটলিচাৰাৰ বিধায়কগৰাকীৰ মন্তব্য, যিকোনো সম্প্ৰদায়তেই ভাল বেয়া মানুহ থাকে। কাৰোবাৰ অপৰাধৰ বাবে সম্প্ৰদায়টোক জগৰীয়া কৰা অনুচিত। ইয়াৰ বিপৰীতে হাইলাকান্দিত সংঘটিত জঘন্য কাণ্ডত ইছলামধৰ্মী লোকসকলে তীব্ৰ প্ৰতিবাদ কৰি দোষীৰ শাস্তি দাবী কৰাৰ কথাও উল্লেখ কৰে সুজামুদ্দিন লস্কৰে। আমাৰ হাইলাকান্দিতো এটা ঘটনা হৈছে, এটা ছোৱালী ৰেপ কৰি মাৰ্ডাৰ কৰিছে। সেইটোত আমি নিজে কৈছোঁ আমাৰ গোটেই মুছলিম সম্প্ৰদায়ৰ ইছলাম ধৰ্মাৱলম্বী যিমান মানুহ আছে গোটেই এইটোত ধিক্কাৰ দি আছে যে এইটো বেয়া হৈছে, এইটো তাক ফাঁচি লাগে, ফাঁচি দিব, চৰকাৰে যি কৰে কৰক। সেয়া যিয়েই নহওক, এগৰাকী দায়িত্বশীল জনপ্ৰতিনিধিৰ এটা সম্প্ৰদায়ক উদ্দেশ্যি কৰা এনে ভয়ংকৰ মন্তব্যই কি ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে সেয়া হ'ব অতি লক্ষণীয়। কেমেৰা পাৰ্চন মৃন্ময় শৰ্মাৰ সৈতে অমৰেন্দ্ৰ ডেকাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।